নমস্কাৰ বন্ধু বান্ধৱীসকল, হাজৰিকানী ব্লগছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেই ৰেচিপিটো হ'ল কোমোৰাৰ সৈতে হাঁহ মাংস। কিহে খাবা ভাত কৈ দিয়াচোন। আৰু কিহৰ লগত? কোমোৰাৰ লগত। এজনীহে আকৌ ঘৰলৈ নোহোৱাজনী, এই এজনীহে এজনীহে আকৌ ঘৰলৈ নোহোৱাজনী, এই এজনীহে এয়া কণী পোৱা হাঁহজনী। কণী পাৰিলে না কালি খাই পেলালোঁ। আজি তেল মছলা তেজপাত মছলা পেকেটখিনি পালা নাই? আলু কোমোৰা, কোমোৰাৰ হাঁহ মাংস। এইখিনি ফ্ৰাই হৈ আছে, অলপ ড্ৰাই ফ্ৰাই। তাৰপিছত এইখিনি কোমোৰা দিয়া হ'ব। মাংসটো ফ্ৰাই কৰি তেতিয়াহে কোমোৰা দিলে নিমখ অকণমান দিয়া। জোল কৰিবা, জোল নকৰিলে ল'ৰাটো ভাতেই নাখায়। নিমখ অকণমান দিয়া, পানী দিয়া হৈ গ'ল। এতিয়া আমাৰ মাংস ৰেডি খাবৰ কাৰণে সাজু হৈ গ'ল। এতিয়া মইনালে ভাত বাঢ়িলেই, মইনাকে দি দিয়া কথা।